ৰাতিপুৱা শুই উঠি দেখিলোঁ চিক্ৰেট চেণ্টাই কেইটামান গিফ্ট দি থৈ গ'ল। ওলাই যোৱাৰ তেনেকৈ একো প্লেন নাছিলে, কিন্তু লগৰজনীয়ে ক'লে ব'ল স্কুললৈকে যাওঁ। প্ৰত্যেকবাৰেই যোৱা হয় যদি ঘৰত থকা হয়, আৰু এবাৰো গ'লোঁ তেনেকৈ, আৰু বহুত বেছি ভাল লাগিলে যিহেতু সৰুৰ পৰা মই কাৰ্মেল স্কুলত পঢ়া, আৰু কাৰ্মেল স্কুলটো জানেই কেথলিক স্কুলত, তো খ্ৰীষ্টমাছটো আমাৰ কাৰণে এটা ইম'শ্যন হয়। বহুতখিনি মেমৰিজ আছে। আমাৰ ক্লাছৰুম, বহুত কথাবোৰ মনত পৰি গৈছিলে। আমি খ্ৰীষ্টমাছ হ'লে কোনোবাই বেল বনাব, কোনোবাই ষ্টাৰ বনাই লৈ যাব, কোনোবাই খ্ৰীষ্টমাছ ট্ৰী, আমি ফাংচন কৰোঁ, কোনোবাই মাদাৰ মেৰী বনে, এয়াই আৰু। এইটো আমাৰ চাৰ্চ, য'ত গৈ আমি ৰাতিপুৱা প্ৰে কৰোঁ। তাৰপিছত ঘূৰি মেলি তাৰপিছত আমাৰ কিবা এটা খাবলৈ মন গ'ল, সেইকাৰণে আমি কেফে এখনত গৈ গোটেইকেইটা একেলগে এয়া খালোঁ। খাই বৈ আকৌ ঘৰলৈ ঘূৰি আহিলোঁ। এয়াই আছিলে আজি মিনি ব্লগটো। আকৌ লগ পাম, বাই।